তো গাইজ আপোনালোকে গম পাইছে আজি মই কি ভিডিঅ' দিম মানে আজি মানে মই এনেকুৱা মানে ভিডিঅ' এটা দি আছোঁ আপোনালোকৰ লাইফৰ মানে এনেকুৱা হৈছে মানে আপোনালোকে যোনটো মানে স্কুলত পঢ়িছে তেনেকুৱা স্কুলত মানে কিমান এনজয় কৰিছিলে কিমান স্কুলত মানে যাই পেলাই কেনেকুৱা কি কৰিছিলে মই তেনেকুৱা বিষয়ে মানে কেইটামান কথা ক'ম মানে এইটো ভিডিঅ' দ্বাৰাত মানে আপোনালোকে চাই আছে মানে এইটো আমাৰ স্কুল হয় এই স্কুলত মানে মই বহুত দিনে হৈছে প্ৰায় 5 বছৰমান পঢ়িছোঁ মই ক্লাছ 6ৰ পৰা মানে 10লৈকে পঢ়িছোঁ তাৰপিছত ভিডিঅ'টো শেষ হ'লে চাই থাকক মই এইটো স্কুলত পঢ়িছোঁ আপোনালোকে দেখা পাই আছে মোৰ লগত আহা মানে মই কোনটো ৰুমত কি ক্লাছ কৰিছিলোঁ সেইটো দেখুৱাইছোঁ মানে আপোনালোকে গম পাইছে স্কুলৰ যিটো লাইফ আছে সেইটো মানে বহুত মনত পৰে আৰু সেইটো লাইফৰ কথা মনত পৰিলে মানে বহুত বেয়া লাগে এইটো লাইব্ৰেৰী আছিলে আমাৰ এইটো লাইব্ৰেৰী হয় তাৰপিছত এইটো চাওঁ এইটো অফিচ হেড মাষ্টাৰ মানে এইটো ইয়াত দিয়া আছে লাইব্ৰেৰী হয় এইটো আমাৰ যিকোনো মানে কিবা কিবি হৈছিলে তাৰপিছত এইটো লাইব্ৰেৰীত আহি পেলাই ছাৰক জনাইছিলোঁ যে আমাৰ এইটো হৈছে তেনেকুৱা হৈছে আৰু এইটো ক্লাছ 9ৰ ৰুম হয় সেইটো ক্লাছ 9ৰ যিটো আমি হেৰি কৰিছিলোঁ মানে পঢ়িছিলোঁ ক্লাছ কৰিছিলোঁ এইটো ক্লাছ 9ৰ আৰু এইটো আমাৰ স্কুলটো গোটেই মানে স্কুলটো আপোনালোকে দেখুৱাইছোঁ এইটো মানে বাউণ্ডেৰী হৈ আছে সেইটো মেইন গেট হয় আৰু সেইটো মানে লাইব্ৰেৰী বৰ্তমান সেইটো হাই স্কুলৰ লাইব্ৰেৰী হয় তাৰপিছত এইটো দেখুৱাইছোঁ আপোনালোকক ভিউটো চাওক আগতে আমি যেতিয়া আছিলোঁ কিমান মানে মানে বহুত চাফা কৰি ৰাখিছিলোঁ এতিয়া হয়তো বহুতো গছ গছনি কাটি থৈছে তথাপিও মানে আগতে বহুত গছ গছনি আছিলে তথাপিও আমি বহুত চাফা কৰি ৰাখিছোঁ প্ৰায় মানে দুবাৰকৈ স্কুলত মানে অহাৰ পিছত দুবাৰকৈ মানে চাফ কৰিছিলোঁ মানে এতিয়া মানে আগতে যিমান লাইফ আছিলে আগতে মানে যেনেকুৱা লাইফটো আছিলে এতিয়া লাইফটো তেনেকুৱা নাই মানে এতিয়া খোৱা ৰুম হয় এইটো আৰু তাকে দেখুৱাইছোঁ মই কোনটো ৰুমত মানে কি ক্লাছ কৰিছোঁ দেখুৱাইছোঁ যিমান পাইছোঁ মানে দেখুৱাইছোঁ তো চাই থকা ভিডিঅ'টো এইটো পিছফালৰ মানে এইটো ৰন্ধাঘৰ হয় এইটোত মানে ভাত বনোৱা হয় আৰু এইটো মানে আপোনালোকে কৈছোঁ এতিয়া ভাত খাওঁ আমি এইটো আৰু গোটেইটো দেখুৱাইছোঁ আৰু এইটো মানে এম ই স্কুলৰ মানে এইটো হেৰি হয় বাথৰুম হয় মানে হেৰি এইটো আপোনালোকে দেখা পাই আছে মানে এইটো টেংকি হয় আৰু সিফালে ডাঙৰকৈ বনাই আছে আপোনালোকে দেখুৱাইছোঁ এইটো পিছফালৰ হয় আৰু এইটো আমাৰ হিন্দী ক্লাছ কৰিছিলোঁ এইটো ৰুমত ইলেক্ট্ৰিক চাৰ্জাৰ কৰিছিলোঁ মানে তাৰপিছত এতিয়া ভাঙি পেলাই পিছফালে সেইটো ছাইডত লৈ গৈছিলোঁ আপোনাক দেখুৱাইছোঁ আৰু এইটো মানে হেৰি হয় টয়লেট হয় আৰু এইটো মানে এক্সট্ৰাকৈ বনাইছে মানে যিবিলাক নতুন ঘৰ আহিছে মানে সেইবিলাক এক্সট্ৰাকৈ বনাইছে তো আপোনালোকে দেখুৱাইছোঁ এইটো টয়লেট হয় মানে আৰু এইটো কিমান ধুনীয়া আগতে কিমান ধুনীয়া লাগিছিলে মানে কম্পিউটাৰ ক্লাছ কৰাইছিলে এইটোত এতিয়া দেখিছে আপোনালোকে মানে স্কুলটো বহুত বেয়া হৈ গৈছে এতিয়া আমি ইয়াৰ পৰা গুচি যোৱাৰ পিছত মানে স্কুলটো মানে চেছ মানে কি ক'বলৈ গ'লে আমি যেতিয়া আছিলোঁ বহুত ধুনীয়াকৈ ৰাখিছিলোঁ আৰু এইটো দেখা পাই আছে এইটো গাৰ্লছৰ হেৰি হয় এইটো টয়লেট গাৰ্লছৰ নহয় বয়ছৰ তো গাইজ এইটো দেখা পাই আছে মানে এইটো আমাৰ ক্লাছ 10ৰ ৰুম হয় মানে আপোনালোকে দেখুৱাইছে এবাৰ তো আকৌ এবাৰ দেখুৱাইছোঁ তো ভিডিঅ'টো মানে আজি ইমানেই আছিলে মানে মই ভাবিছোঁ স্কুলটো মানে আমি যিটো মানে স্কুলত ক্লাছ কৰিছিলোঁ সেইটো স্কুলটো দেখুৱাই দিওঁ মানে এইটো বৰ্তমান অৱস্থাটো কি আছে স্কুলৰ আগতে আমি যেতিয়া ক্লাছ কৰিছিলোঁ স্কুলত বহুত ধুনীয়াকৈ ৰাখিছিলোঁ আৰু এতিয়া দেখা পাইছে আপোনালোকে বহুত মানে চেছ মানে দিনে দিনে একদম চব চেছ হৈ আছে তো আজি মানে এইটোৱে মই ভাবিছোঁ ভিডিঅ' এটা কৰি দেখুৱাই দিওঁ স্কুলত তো এইটো মানে আজি এইখিনি আছিলে নেক্সট ভিডিঅ'লৈকে আপোনালোকে অপেক্ষা কৰক তো আজি এইখিনি আছিলে থেংক ইউ